সাৰ্বিয়ান ডেন্সিং লেডি বৰ্তমান সময়ৰ এক হৃদয় কপোৱা ৰহস্য। কোন এইগৰাকী মহিলা? ইনজেকশ্যন লগোৱাৰ আগতে অলপমান ঔষধ কিয় পেলাই দিয়ে? কিয়? হোৱাটছএপ, ফেচবুকত আমি সকলোৱেতো ইম'জি ইউজ কৰোঁ, কিন্তু ইম'জিবোৰৰ চুলি, নাক, কাণ কিয় নাথাকে? তেনেহ'লে আজি জানো আহক এনে দুটামান কথাৰ বিষয়ে। হাই গাইজ, ৱেলকাম টু দ্য চেনেল। যেতিয়া আমাৰ বেমাৰ হয় তেতিয়া আমি ডক্টৰৰ ওচৰত গৈ ইনজেকশ্যন লগাওঁ। তেতিয়া আপোনালোকে নিশ্চয় দেখিছে শৰীৰত ইনজেকশ্যন লগোৱাৰ আগতে অকণমান ঔষধ পেলাই দিয়ে। কিন্তু কিয়? আচলতে ইয়াৰ আঁৰত এটা বৈজ্ঞানিক কাৰণ আছে। যেতিয়া ঔষধৰ বটলৰ পৰা চিৰিঞ্জত ঔষধ ভৰোৱা হয় তেতিয়া বটলত থকা এয়াৰ অৰ্থাৎ বায়ু চিৰিঞ্জৰ ভিতৰত সোমায়। যদি এনেকৈ ডাইৰেক্ট ইনজেকশ্যন লগাই দিয়ে তেতিয়াহ'লে ঔষধৰ লগতে বায়ু আমাৰ ভেনৰ জৰিয়তে ব্লাড চেললৈকে গুচি যাব আৰু ব্লাড চেলৰ ৰাস্তা ব্লক হৈ পৰিব, যাৰ ফলত ৰোগীৰ অসহ্য টাইপ ফিল হ'ব, ভয় লাগিব আৰু বহুত কিবাকিবি হৈ যাব পাৰে। যাৰ পৰা হাত সাৰিবলৈ ইনজেকশ্যন লগোৱাৰ আগতে চিৰিঞ্জৰ পৰা এয়াৰখিনি বাহিৰ কৰি দিয়ে, যাতে ৰোগীৰ কোনো অসুবিধা নহয়। বাঁহ গছ আপোনালোকে নিশ্চয় দেখিছে। বাঁহ হৈছে আটাইতকৈ ডাঙৰ ওখ তৃণজাতীয় উদ্ভিদ। কিন্তু আপোনালোকে জানেনে, বাঁহৰ এনেকুৱা এটা প্ৰজাতি আছে যিয়ে এদিনত 1 মিটাৰলৈকে বাঢ়ে। 1 মিটাৰ ধেমালি নহয়, 1 মিটাৰ। মানৱ ইতিহাসত আটাইতকৈ বেছি বিক্ৰী হোৱা বস্তু কি আপুনি জানেনে? আপোনালোকে জানি আচৰিত হ'ব যে আজিৰ তাৰিখত মানৱ ইতিহাসত আটাইতকৈ বেছি বিক্ৰী হোৱা সামগ্ৰীসমূহ হৈছে আইফোন, ৰুবিক্স কিউব আৰু হেৰি পটাৰৰ বুকসমূহ। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' বৰকৈ ভাইৰেল হৈ আছে। এই ভিডিঅ'টো আপোনালোকে নিশ্চয় চাগে দেখিছে। এই ছোৱালীজনী ক'ৰ পৰা আহে, কি কৰে, কোনেও নাজানে। ইয়াক সাৰ্বিয়ান ডেন্সিং লেডিৰ নাম দিয়া হৈছে। এই ছোৱালীগৰাকী প্ৰথমতে ভিডিঅ' 2019ত আপলোড কৰা হৈছিল, যিটো এতিয়া ভাইৰেল হৈ আছে। কিন্তু আজিলৈকে কোনেও নাজানে ছোৱালীজনী কোন হয়, কাৰণ আজিলৈকে কোনেও ছোৱালীজনীৰ মুখখন দেখাই নাই। কোৱা হয় যোনে এই ছোৱালীজনীৰ ফটো কেপচাৰ বা ভিডিঅ' কেপচাৰ কৰে, এই ছোৱালীজনীয়ে তাক চুৰিৰে আক্ৰমণ কৰে। এনে বহু ধৰণৰ কেছ পুলিচৰ তাত আহি পৰিছে। পুলিচৰ ফালৰ পৰা ষ্টেটমেণ্ট দিয়া হৈছে, যদি এই নাচি থকা ছোৱালীজনী আপোনাৰ সন্মুখত আহে তেন্তে ফটো বা ভিডিঅ' কেপচাৰ নকৰিব আৰু দূৰত্ব বজাই ৰাখক। আৰু আটাইতকৈ আচৰিত কথাটো হৈছে, যিয়ে এই ভিডিঅ'টো চাইছে তেওঁলোকে কমেণ্টত "ছৰি ফৰ ৱাটছিং দিছ ভিডিঅ' উইদাউট ইয়'ৰ পাৰ্মিশ্যন" লিখি আছে। কাৰণ বহুতৰে মতে এইজনী মানুহ নহয়, কিবা বেলেগ ভূত। যি নহওক, আচল কথাটো কি অৰ্থাৎ ৰিয়েলিটি কি এতিয়ালৈকে কোনেও নাজানে, কাৰণ কোনেও ভিডিঅ'টোত ছোৱালীজনীৰ ফেচ দেখা পোৱা নাই। গতিকে সমগ্ৰ ঘটনাটো বৰ্তমান ৰহস্যৰ আৱৰত আছে। আজিকালি আমি সকলোৱে ফেচবুক, হোৱাটছএপ ব্যৱহাৰ কৰোঁ, য'ত মেছেজৰ লগতে ইম'জিও ব্যৱহাৰ কৰোঁ। কিন্তু আপুনি ন'টিছ কৰিছেনে, ইম'জিৰ চুলি, কাণ, নাক নাথাকে। কিন্তু কিয়? দৰাচলতে আমি যেতিয়া ফোনত কথা পাতোঁ তেতিয়া আমি আমাৰ ইম'শ্যন শব্দ অৰ্থাৎ ভইচেৰে সন্মুখৰ জনৰ লগত শ্বেয়াৰ কৰোঁ আৰু ফিলিংছবোৰো বুজিব পাৰোঁ। কিন্তু মেছেজত এনেকুৱা নহয়। আমি আমাৰ মনৰ ফিলিংছ অথবা ইম'শ্যনবোৰ এক্সপ্ৰেছ কৰিবলৈ ইম'জিৰ ব্যৱহাৰ কৰোঁ, যাতে সন্মুখৰজনে জানিব পাৰে আমাৰ মুড কেনেকুৱা হৈ আছে, আমি সুখী নে দুখী। ইম'শ্যন এক্সপ্ৰেছ কৰিবলৈ চুলি, কাণ আৰু নাকৰ প্ৰয়োজন নাই। তাৰোপৰি এইখিনি থাকিলে এটা পাৰ্টিকুলাৰ জেণ্ডাৰক এক্সপ্ৰেছ কৰা হ'ল হয়। সেইকাৰণে ইম'জিৰ চুলি, কাণ আৰু নাক নাথাকে। তো আজিলৈকে ইমানতে এৰিছোঁ। আগলৈও এনেকুৱা নতুন নতুন ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। থেংক ইউ।